বোকাখাতত দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰা হৈছে এগৰাকী মহিলা আৰু দুগৰাকী যুৱতী সহ এজনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে মহমাইকি গাঁৱৰ এটা ভাড়া ঘৰত চলাই আহিছিল সেই দেহ ব্যৱসায় তুনু শইকীয়া নামৰ মহিলাগৰাকীয়ে চলাইছিল সেই ব্যৱসায় আৰু আটক কৰা দুই যুৱতীৰ ঘৰ হৈছে সৰু পথাৰত আৰু খন্তেক পূৰ্বে সেই কথা পোহৰ দি আহিছে আমি পুনৰবাৰ জনাইছো বোকাখাতত সেই ঘটনা সংঘটিত হৈছে দেহ ব্যৱসায়ীৰ ঘাটি আসতে উৎখাত কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকে বহু দিনৰ পৰা তেওঁলোকে সেই ঘটনা প্ৰবাহ তেওঁলোকে পৰ্যবেক্ষণ কৰি আছিল আৰু অৱশেষত স্থানীয় লোকৰ তৎপৰতাত সেই মহিলাগৰাকীক ইতিমধ্যে ধৰিবলৈ সক্ষম হৈছে লগতে এজন যুৱককো আটক কৰা হৈছে আৰু তেওঁৰ লগত থকা আন দুগৰাকী মহিলাকো সন্দেহবশত আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে আৰু বোকাখাতৰ মহমাইকি গাঁৱৰ এটা ভাড়া ঘৰত চলাই আছিল সেই দেহৰ ব্যৱসায় তুনু শইকীয়া নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে আছিল সেই গুৰুতৰ অভিযোগ স্থানীয় মহিলাসকলে হওক বা স্থানীয় যিসকল লোক আছিল তেওঁলোকৰ তৎপৰতাত অৱশেষত সেই দেহ ব্যৱসায়ীৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু সেই মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা সেই ভাড়াঘৰটোত থাকি দেহ ব্যৱসায় চলাই গৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল আৰু অৱশেষত নিশাৰ ভাগত উত্তেজনাপূৰ্ণ এক পৰিৱেশৰ মাজত আৰক্ষী আহি আটক কৰিবলৈ সক্ষম হয় মহিলাগৰাকী গুৱাহাটীৰ পৰা এইটো ভাড়া দি আছে ইয়াত এতিয়া বেলেগ এঘৰ আছে ল'ৰাজন আছে এতিয়া মানুহ এজন পাইছে ছোৱালী দুজনী পাইছে আৰু মাইকী মানুহ এগৰাকী পাইছে মানে কিবা মানে দেহ ব্যৱসায় কৰিছে নেকি এতিয়া শুনিছোঁ এইটো দেহ ব্যৱসায় বুলি আমিতো আগতে দেখা নাই মানুহটো অলপমান চাল চলনবিলাক বেলেগ দেখি পেলাই মই সুধিবলৈ ল'লোঁ ল'ৰাটোৱে চিকিউৰিটি কৰে চাৰ্টটো পিন্ধি পেলাই মই আছোঁ বোলে এনেকৈ বুলি ছোৱালী দুজনী পাইছোঁ আৰু বোৱাৰী এজনী আৰু এজন পুৰুষ পাইছোঁ কি পাইছে আৰু নাই আমি কিমান মানে হেৰি পাইছোঁ যথেষ্ট পাইছোঁ এতিয়া হিচাপ কৰা নাই পিছত হ'ব কি কাৰ্টুন হিচাপত পাইছে অঁ এটা কাৰ্টুন পাইছোঁ বাৰু হয় ছোৱালী আৰু এজনী মহিলা ইয়াতে ভাড়া থাকে মানে মানুহগৰাকী আৰু দেহ ব্যৱসায় কৰে নেকি আমি মানে পাইছোঁ লগত দেহ ব্যৱসায়ৰ লগত জড়িত অঁ তেনেকুৱা বুলি আমি শুনিছোঁ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই